এতিয়া বাঘে টকাৰ গন্ধ পালে যিমান বেছি হিংস্ৰ হয়, এজন মানুহে টকাৰ গন্ধ পালে তাতোতকৈ শতগুণ বেছি হিংস্ৰ হয়। জীৱনত ভালে থকাৰ চিক্ৰেট কি জানেনে? কাৰো কথা কেতিয়াও গাত নোলাব। আপোনাক লৈ যে কোনোবাই যি টি কথা কৈ থাকে তাৰ তিনিটা কাৰণ আছে। ১. যেতিয়া সেইসকলে আপোনাৰ স্থানত উপনীত হ'ব নোৱাৰে। ২. আপোনাৰ যিখিনি আছে তেওঁলোকৰ হয়তো এইখিনি নাই। ৩. তেওঁলোক আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব পৰা নাই। পৃথিৱীৰ নিয়মবোৰ সঁচাই বৰ অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ টকা নাই। যদি জীৱনত নিজকে সলনি কৰাৰ প্ৰয়োজন বুলি ভাবে তেন্তে সেইটোৱেই কৰক। হয়তো কিছু কষ্ট হ'ব পাৰে, কিন্তু যি আপোনাৰ মূল্য বুজি নাপায় তেওঁৰ অপেক্ষাত কেতিয়াও নাথাকিব। যি বেছি কথা কয় তেওঁৰ কথাৰ মাজত ভেজাল কম থাকে, কিন্তু তেওঁ বেছি কথা কোৱাৰ বাবেই জঞ্জালত বেছিকৈ পৰে। বৰষুণ দিলে সকলো পক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰেৰে উৰি সেই বৰষুণকো তলত এৰি থৈ যায়। সেইবাবে বিপদ অহাৰ আগেই সকলো ধৰণৰ সাৱধানতা, সতৰ্কতা বজাই চলক, যাতে বিপদত ধুমুহাই আপোনাক কেতিয়াও লৰচৰাই কৰিব নোৱাৰে। কাকো মনৰ ঘা টুকুৰা দেখুওৱাৰ চেষ্টা নকৰিব, কাৰণ মানুহৰ ওচৰত ঘা পোৱা মন নাথাকিলেও কুটাঘাত ছটিয়াবলৈ নিমখ কিন্তু থাকেই। জীৱনত আগবাঢ়ি যাবলৈ নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰিবলগীয়া হয়, তাত আপোনাক কোনো সহায় নকৰে। আচলতে বাস্তৱ জীৱনটো সঁচাকৈ বৰ কঠিন। কাকো বেছি বিশ্বাস কৰিবও নালাগে, কাকো বেছি ভাল পাবও নালাগে, কাৰণ এই বেছি শব্দটোৱে এদিন আপোনাক বেছি কষ্ট দিব পাৰে। কেৱল এজনকেই অন্তভাৱে ভাল পালে কোনোদিন পৰাজিত নহয়, বিশ্বাসঘাতকতা বা প্ৰতাৰিত হ'বলগীয়া নহয়। সেইজনে হৈছে আপোনাৰ ভগৱান, যি একক আৰু অদ্বিতীয়। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু মানুহ সলনি হৈ গ'লে তেওঁক আকৌ আগৰ দৰে কেতিয়াও পোৱা নাযায়। য'ত আপোনাৰ গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ কোনো মূল্য নাই, সেই ঠাইৰ পৰা সদায় দূৰত থাকিব লাগে। সেয়া কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ মনেই হওক। কাকো কন্দুৱাই কেতিয়াও সুখত থাকিব নোৱাৰি, কাকো ঠগিও কেতিয়াও ভালে থাকিব নোৱাৰি। কাৰণ মানুহে যি কৰ্ম কৰে তাৰ ফল তেনেকৈয়ে ভোগ কৰিবলগীয়া হয়। নিজৰ মন যদি বেয়া, নিজকে ভাল কৰিবলৈ শিকক, কাৰণ আপোনাৰ বাবে আপুনিয়ে আছে আৰু কোনো নাই। সকলো বন্ধু আপোনাৰ লগত নাথাকে, কিছুমান বন্ধু সুযোগ গ্ৰহণ কৰিবলৈহে আপোনাৰ ওচৰত আহে। ঠিক সেইদৰে সকলো বন্ধু আপোন নহয়। কিছুমান বন্ধুৱে বিশ্বাসঘাতকতা কৰিবলৈহে আপোনাৰ লগত অভিনয় কৰে। যি ভাল পোৱাত মানসিক শান্তি নাই, সেই ভাল পোৱাত বিচ্ছেদেই শ্ৰেয়। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়, তেওঁলোকে সঠিক সময়ৰ অপেক্ষা কৰে, আৰু তেওঁলোকে কি কৰিছে সেইটোও তেওঁলোকে ভালদৰেই জানে। স্বীকৃতি দিয়া ভাল, কিন্তু সিমানখিনিহে দিয়ক যিমানখিনিলৈ আপোনাৰ আত্মসন্মান হানি নহয়। সন্মান কৰা ভাল, কিন্তু সিমানখিনিলৈকেহে কৰক যিমানখিনিলৈকে নিজৰ আত্মসন্মান বাচি থাকে। ঠিক একেদৰে গুৰুত্ব দিয়াও ভাল, কিন্তু সিমানখিনিলৈকেহে দিয়ক যিমানখিনিলৈকে নিজৰ গুৰুত্ব থাকে। মৌন হৈ থকাজনক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে, কাৰণ তেওঁ ভদ্ৰতা জানে বাবেই মনে মনে থাকে, আৰু এইটো তেওঁৰ ঘৰুৱা সংস্কাৰ। বিশ্বাসঘাতকে কেতিয়াও নাকান্দে, আৰু স্বাৰ্থপৰে কোনো স্মৃতি মনত নাৰাখে। মন ভালে থাকিলে সকলো ভাল লাগে, আৰু মন বেয়া থাকিলে ভালটোও বেয়া লাগে। আচলতে এইটো হৈছে প্ৰকৃতিৰ নিয়ম। সেইবাবে মনটো ভালে ৰাখিবলৈ স্বাধ্যানুসাৰে চেষ্টা কৰিব লাগে। সৃষ্টিকৰ্তাৰ সান্নিধ্যই মানুহৰ অন্তৰক পবিত্ৰ কৰে। সেইবাবে যিমান পাৰে নিজৰ ভগৱানক প্ৰাৰ্থনা কৰক, মন সদায় ভালে থাকিব। যি মানুহে সৰু কথাতে বহু বেছি সুখী হয়, তেওঁ কিন্তু সৰু আঘাততে বহু বেছি কষ্ট পায়। আমি তেওঁকেই খং কৰোঁ যাক আমি বহুত বেছি ভাল পাওঁ। সেইবাবে কোনোবাই যদি আপোনাৰ সৈতে অভিমান বা খং কৰে, তেওঁক ওলোটাই খং নকৰিব, কাৰণ আপোনাৰ প্ৰতি তেওঁৰ ভাল পোৱাৰ এক অনুভূতি আছে বাবেই হয়তো আপোনাক খং কৰিছে। কোনো মানুহে নিৰ্দিষ্ট কোনো এজনক পাবলৈ দিনে নিশাই প্ৰাৰ্থনা কৰে, কিন্তু কেতিয়াবা জীৱনে এনে গতি লয় সেই একেজন মানুহেই কেতিয়াবা তেওঁক পাহৰিবলৈ একেদৰেই প্ৰাৰ্থনা কৰে। কাক বিশ্বাস কৰিব? কিছুমান মানুহেতো চকু পানী টুকি টুকিও মিছা কথা কৈ দিব পাৰে। যিমানেই আপোন মানুহ নহওক কিয়, তেওঁৰ ওচৰত মূল্যই নোহোৱাৰ আগতেই নিজকে দূৰ কৰিব পৰাটো বুদ্ধিমানৰ কাম। যদি সঁচাকৈ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব বুলি আশা ৰাখিলোঁ। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।